হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভাল বেয়া মাজতে আছোঁ। ৱেলকাম মাই ইউটিউব চেনেল। মই মৰমী আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আজি বহুত দিন কাৰণ ভিডিঅ' দিব পৰা নাছিলোঁ। সকলোৱে ৰিকুৱেষ্ট কৰাৰ কাৰণে ফেচবুক, ইনষ্টাগ্ৰামে হওক সকলোৱে কৈ থাকে, মানে মোক চিনি পোৱা ফ্ৰেণ্ডখিনি আৰু যে কয় আপোনাৰ ভিডিঅ' দিয়া হৈ গ'ল নেকি, আপোনাৰ বৰিং লাগিলে নেকি, তেনেকুৱা ধৰণৰ কথা কয়। আৰু ভাবিলোঁ যে তুমি যেনেকুৱা যদি তুমি ভিডিঅ' দি থাকিব পাৰা, কাৰণ এইকেইটা ভিডিঅ' দিছিলেহে তুমি ইমান ৰৈয়ে গ'লা যে দিবা কাৰণ ভাবিলোঁ সকলোৱে ইমান ৰিকুৱেষ্ট কৰি থকাৰ বাবে আজি মই আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টো বিশেষ ইমানো স্পেচিয়েলি নহয়, আৰু ভাবিলোঁ ভাবিলোঁ ঘৰতে যে ৰাতিয়ে মটৰ তিয়াই থৈ দিয়া আছিলে, ভাবিলোঁ আৰু অলপ ঘুগুনি বনাম। এয়া চাওক, ৰাতিয়ে মটৰ তিয়াই থৈ দিয়া আছিল। এয়া ৰাতিয়ে মটৰ তিয়াই ৰাখিছিলোঁ আৰু এয়া মটৰৰ লগত আলু তেনেকৈ ঘুগুনি বনাম। ঘুগুনি বাৰু কিহৰ লগত বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই ধুনীয়াকৈ নিমখ হালধি দি ল'লোঁ। এতিয়া চিটি মাৰাই লওঁ। মই এতিয়া ইয়াত পিঁয়াজ অলপ কাটি ল'লোঁ আৰু এই আদা অলপ দিম আৰু গৰম মছলা, বাকী একো নিদিওঁ। তেনেকৈ মই ঘুগুনিকণ বনাম। এয়া মই মটৰ আৰু আলুখিনি বইল কৰি ল'লোঁ। বইল কৰি এতিয়া মই ইয়াত পিঁয়াজ দিম, আদা অলপ পিচি লৈছোঁ, এয়া চিলি পাউডাৰ, গৰম মছলা অকণ দিম, বাকী একো নিদিওঁ। এই কেৰাহীটো বহাই দিছোঁ, ইয়াত তেল দিছোঁ। ফাইনেলি মোৰ এতিয়া ঘুগুনি হৈ গৈছে আৰু এতিয়া মই পৰঠা বনাম। মই যে এয়া অলপ আগত আটাখিনি মাৰি থৈছোঁ, এই চাওক কিমান ধুনীয়া নিমজ হৈ আছে। আৰু মই ইয়াত টেৱাখন বহাই লৈছোঁ, এতিয়া ধুনীয়াকৈ বনাম আৰু চাই থাকিব। এয়া মোৰ পৰঠা বনোৱা হৈ আছে আৰু আপোনালোকে যাতে মোৰ পৰঠা দেখি ইগন'ৰ নকৰিব, বেয়া কমেণ্ট নিদিব কোনো। গতিকে মই আজি চেষ্টা কৰিছোঁ মানে অলপ ভাল কৰিবলৈ কাৰণে। ফাইনেলি মোৰ পৰঠা ঘুগুনি ৰেডি হৈ গ'ল। এয়া অলপ ঘৰতে বনোৱা আম আচাৰ, অলপ পিঁয়াজ লৈ ল'লোঁ। এতিয়া মস্তি আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে যাতে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। বাই বাই।